हेलो एवरीवन आज कॉलेज जाबले ओलाइছো আজি মোৰ एग्जाम আছে তাৰ আগতে স্কুটিখন সাফাকে ধুই ললো মায়ে ৰাতিপুৱা কাঠফুলাই পাত কৰপৰানো বুটলি আনিলেগৈ ৰ'দটো যে আজি ইমান কাৰাকে ওলাইছে কেবাদিনো বৰষুণ দি আছিল যে আজি ৰ'দটোৱে বৰকৈ ধৰিছে পিছফালৰ পৰা মই একেবাৰে হাউতকে স্কুটিখন লৈ আনিলগে এক্সামটো আজি ঠিকে থাকে গ'ল বাৰু দেই আৰু ৰ'দটো কাৰাকে দিয়া দেখি ভাগৰ লাগিল বাবে মই ইয়া চাহতে অলপ ৰৈছো ঘৰত আহি পাই মাক অলপ সৰুৰা প্ৰেং কৰি দিলো যে আজি মোৰ এক্সামটো বেয়া হ'ল বুলি মাই যে মনটো ইমান দুখ কৰিছিল এতিয়া আকৌ ইয়া তিয় দুটা খাবলৈ লৈছো দদৌ বুলি তিয় আজি খাইহে ঘৰলৈ যাব দেই তাৰ কাৰণে ইয়া বহাই থৈ দিছো দদৌ বুলি মই বোলে আজি তিয় খাইহে যাম আৰু এপিনে তিয়খিনি কাটি থাকো মানে মোৰ আধা ঘণ্টামান লাগিছে মানে মই যিহে নটংগী কৰি থাকো কিবা এটা কাম কৰিবলৈ হলে আৰু এপিনে আকৌ তিয়খিনি খাই মই বোলো দোকানৰ পৰা আহোগে মানুহজনে হেনো ষ্টিং খায় তাৰ কাৰণে ষ্টিং দুটা লৈ আহিলগৈ আজি আকৌ ঘৰত আলহী আহিছে নহয় ইয়া মায়ে সবজি বনোৱাত লাগি আছে আপোনালোকক নেক্সট ভিডিঅ' লগ পাম আজিলৈ বাই বাই